কৈছো জিএফ নাই বুলি মন বেয়া কৰি নাথাকিবা কিয়নো প্ৰেম হে পূজাত জেলেপি খাই থাকোতেও প্ৰেম হৈ যাব পাৰে মোৰ নাই জিএফ তোমাৰ নাই বিএফ আমি দুই আছো মনত দুখ প্ৰকাশ কৰি বোলো মোৰ নাই জিএফ তোমাৰ নাই বিএফ আমি দুই আছো মনত দুখৰ প্ৰকাশ কৰি মই বনাম জেলেপি তুমি আহিবা নেকি কিনিব মোৰ দোকানৰ জেলেপি কি ঠিক বেচা কিনা কৰি থাকোতে তোমাৰ মোৰে মাজত প্ৰেম হৈ যায় কি জানি বৰ্তমান সময়ত বিয়া পাতিবলৈ দৰা কইনা বিচৰাটো একেবাৰে মিছত কাপোৰ অৰ্ডাৰ কৰা নিচিনা হৈ গৈছে কিয় কৈছো আগৰ দিনত ল'ৰাটো ঘৰৰ পৰা কইনা বিচাৰিবলৈ কইনা ঘৰত যাব লগা হৈছিল কিন্তু এতিয়া সেইটো নহয় এতিয়া উল্টা হৈছে এতিয়া ল'ৰাই ছোৱালী নিবিচাৰে এতিয়া ছোৱালীহে ল'ৰা বিচাৰে মাঘ ফাগুন চ'ত মোৰ হবলগীয়া শহুৰা ঘৰ ক'ত এই বিয়া পাতিবলৈ ইমান ইচ্ছুক হৈ আছে এই কিবা ঘটনা ঘটাই হৈছে নেকি বাৰু ধৰিব নোৱাৰি আৰু যি দেখিছো আৰু বেছি দিন নাই কিন্তু এনেকুৱা ছোৱালী ওলাব যিয়ে ক'ব নেকি মই বিয়া পতাৰ আগতে মোক বাচ্চা লাগে নহয় আজিকালি হ'ব ইণ্টাৰনেট যুগ এই মানুহবোৰ যে কৈ থাকে আজিকালি চোন ইনষ্টাগ্ৰামটো খুলিবই নাপাওঁ তোমাকে দেখা পাওঁ বাই কাৰণ তহঁতৰ বাপেৰে নেট ভৰাই দিয়া নাই নহয় মোক কেলা ফটোৱা কৰিলে গালি দিবই ন মানুহে তোমাৰ সেই দুই এজনৰ পৰা গালি খাই তোমাৰ আমনিয়ে লাগিলে মই আহিছিলে তোমাক দিম বুলি গালি গালি क्या कहना क्या चाह रहे हैं भाई आप ফুলনিত ফুল ফুলিবই ভুমুৰাও পৰিবই তুমি মাজনী মক্কেলামে কৰি থাকিলে তোমাৰ কটিটো লাট মাৰিবই এতিয়া কৈছেহে সময় থাকোতে ভাল হোৱা মাজনী নহলে ওচৰ লগ পালে তোমাক গোটেই ৰাইজে লগ লাগি পিনি তোমাক হেঁচা মাৰি একেবাৰে ঠাণ্ডা দিনত গোট মাৰি থকা নাৰিকলৰ বটলটোৰ নিচিনা কৰি পেলাব সেই আমাৰ অসমীয়া দেখাৰ কথা আছে মানুহৰ বয়স হলে বোলে মানুহৰ পৰকটি লয় কথা হয় নে কি মই মানে গম পাই গৈছো মই কেনেকৈ গম পাইছো মই ইনষ্টাগ্ৰামৰ পৰা গম পাইছো এই ইনষ্টাগ্ৰামতে বয়সীয়া 40-45 বছৰ বোৱাৰী মানুহে গৈ যিখন অভদ্ৰামি কৰি থাকে তেওঁলোকেতো পৰকটি লৈলেও তেনেকুৱা কাম কৰিব ন মই এটা কথা বুজি নাপাওঁ তেওঁলোকে কিয় এনেকুৱা কাম কৰো বুলি কৰে নে কেলে নিজৰ মানুহটোৱে সন্তুষ্ট কৰিব নোৱাৰে হেৰো মৰিবলৈ আৰু কেইদিন আছে সেই দিনকেইটা ভালকে ভুকে শান্তিয়ে খাই আহে ছচিয়েল মিডিয়াত এনে অভদ্ৰামি ভিডিঅ' দি পিনি মানুহৰ গালি হপনি খাইনো কেলে পাপৰ বোজাখন লৈ পিনি যাব লৈছো তালে তই আধাটো সোমালে বিষাই গোটেইটো সোমালে ভাল লাগে কি বস্তু কমেণ্ট কৰি জনাবচোন কি মানে এইবোৰ মহিলাৰ কটিত কেলে কি পোকে কামুৰিছে কেলা যাৰ ফলত এনেকা কামত লিপ্ত হ'ব লগা হৈছে এই বাইদেউৰ বিলৰ পানী শুকাই একেবাৰে তলিখন খৰখৰীয়া হৈ গ'ল তথাপি কিন্তু বাইদেউ তাই বিলখনত গ'লে ডাঙৰ ডাঙৰ হল বৰালি ৰাখিবলৈ মন শুকান বিলত বাইদেউ ডাঙৰ ডাঙৰ হল বৰালি নাথাকে নহয় আধাটো সোমালে বিষাই গোটেইটো সোমালে ভাল লাগে কি বস্তু কমেণ্ট কৰি জনাবচোন আপোনাৰ বয়সটো চাই মই অনুমান কৰিছো আপোনাৰতো ছোৱালী আছে চাগে আপোনাৰ ছোৱালীজনী মোক দি দিব আপোনাৰ ছোৱালী আপোনাৰ সন্মুখতে মই প্ৰেক্টিকেল কৰি দেখাই দিম আধা সোমালে বিষাই সম্পূৰ্ণ সোমালে ভাল লাগে তাৰ উত্তৰটো কি হয় আপুনি বেয়াকে নাভাবিব দেই বাইদেউ বেয়া কথা নহয় কিন্তু গে হ'ব পাৰো কোনো বাপেকৰ ৰেণ্ডাৰ এণ্ডি খাই থকা থেংক ইউ ছ' মাছ তই দেৰিকৈ হ'লেও যে তই এটা গে হয় তাকে যে তই মানি ললি তাক লৈ বহুত 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 ধন্যবাদ দেই গে দাদা না গে ভনী না হিজিৰা ভাইটি গে হ'ব পাৰো কোনো বাপেকৰ ৰেণ্ডাৰ এণ্ডি খাই থকা তোমাৰ নিজৰ কাম কৰি ইমানবোৰ ক'বলৈ লাজ লগা নাই যদি কি কাম কৰি খাইছ সেইটোকে কৈ দে টেনত তালি মাৰি নে কেলা বেলেগক 500 টকাত কটি মৰাব দি তোক নাপালে মই মৰি যাম বেহেনচোত তই ল'ৰা হয় অক্সিজেন নহয় এনেবোৰ ছোৱালীৰ কাৰণে গোটেই ছোৱালী প্ৰজাতিটোৱে কথা শুনিব লাগে তো আজিও চৰি গাৰ্লছ তোক লগ কৰিবলৈ আহিবলৈ খোজকাঢ়ি আহিম লাগিলে দেৰি হৈ যাওক তোক লগ কৰিবলৈ খোজকাঢ়ি আহিম লাগিলে দেৰি হৈ যাওক দগী বনাই মাৰিম তোৰে গতি লাগিলে ফাঁচি মোৰ কিয়নো হৈ যাওক যিবোৰ ছোৱালীয়ে ল'ৰা পাছত লাগি থাকে আৰু শেষত গম পাই যায়গে ইয়াৰ পাছত মই গোটেই জীৱন লাগি থাকিলেও কাম নহ'ব সেইবিলাক ছোৱালীয়ে শেষত এনেকৈয়ে কয় তোক নাপালে মই মৰি যাম বেহেনচোত তই ল'ৰা হয় অক্সিজেন নহয় শেষত বেছি কথা নকওঁ তোক ৰিপ্লাই এটাই দিম তোক নাপালে মই মৰি যাম
আৰে বেহেন কে লৰি তো ৰেন্ডি হয় কেলা কোনোবা ফিল্ম ষ্টাৰ নহয়